নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এক নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মেট্ৰিক পৰীক্ষাৰ বতৰ চলি আছে। সকলোৱে ষ্টুডেণ্টে কেণ্ডিডেটে মেট্ৰিক পৰীক্ষাৰ কাৰণে পঢ়ি আছে। তো আমি ইয়াৰ পৰা আপোনালোকৰ কোনো ধৰণৰ চিলেবাছ যদি নাই আপোনালোকৰ লগত, তেনেহ'লে আপোনালোকে অল্ড কুৱেশ্যন পেপাৰৰ পৰা আপোনালোকে চিলেবাছখিনি ল'ব পাৰিব। তেনেহ'লে আপোনালোকক মই আজি ভিডিঅ'টোত মই দেখাম যে অল্ড কুৱেশ্যন পেপাৰকেইটা আপোনালোকে মোবাইলত কেনেধৰণে ডাউনলোড কৰিব পাৰিব। আপোনালোকে হয়তো কনফিউজ হৈ আছে চিলেবাছ কেনেকৈ ধৰণৰ আহিব। তো আজি মই দেখাই দিম যে কোনকেইটা চিলেবাছ আপোনালোকৰ আহিব পাৰে আৰু অল্ড কুৱেশ্যনকেইটা ক'ৰ পৰা ডাউনলোড কৰিব। অল্ড কুৱেশ্যন পেপাৰকেইটা আমি যে ডাউনলোড কৰিব পাৰিম, যেনে ধৰণক 2013 বৰ্ষৰ পৰা 2021 বৰ্ষলৈ যিমানকেইটা পৰীক্ষা হৈ গৈছে সেইবিলাক সম্পূৰ্ণ কুৱেশ্যনকেইটা আপোনালোকে মোবাইলত ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াৰ পৰা আপোনালোকে চিলেবাছখিনিও চাব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মোৰ চেনেলত প্ৰথম আছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো বজাই দিব, কাৰণ নতুন নতুন ভিডিঅ' মই যেতিয়াই দি থাকোঁ আপোনালোকে সোনকালে পাবৰ কাৰণে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰত আহিব। ক্ৰ'ম ব্ৰাউজাৰত আহি পিছত আপোনালোকে ইয়াতে এটা নতুন এটা পেজ ল'ব। পেজ লোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব HSLC অল্ড কুৱেশ্যন পেপাৰ। ঠিক আছে, আপোনালোকে এইটো চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে চাব ইয়াতে 2 নম্বৰ স্ক্ৰল ডাউন কৰি কিনে 2 নম্বৰ ৱেবছাইট যিটো পাব আপোনালোকে, সেই ৱেবছাইটটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব যে ইয়াতে বহু ধৰণৰ কুৱেশ্যনকেইটা সকলো ইয়াৰৰ, যেনে ধৰণৰ 2013 পৰা 2021 বৰ্ষলৈকে ইয়াতে সকলো ধৰণৰ কুৱেশ্যন পেপাৰকেইটা আপোনালোকে ইয়াতে পাই যাব। তো ইয়াতে আপোনালোকে আহিব, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব আৰু অলপ কৰিব। ইয়াতে এইটো চাব, ইয়াতে 2013 বৰ্ষৰ পৰা ষ্টাৰ্ট কৰি 2021 বৰ্ষলৈকে ইমানখিনিলৈকে যিমানটা কুৱেশ্যন পেপাৰ আছে সম্পূৰ্ণকৈ আপোনালোকে ইয়াতে পাব ইয়াতে। তো আপোনালোকক মই দেখাই দিছোঁ কেনেধৰণে ইয়াৰ পৰা ডাউনলোড কৰিব। প্ৰথমতে আপোনালোকে ধৰি লওক মই এটা ফৰ এক্সাম্পল দি দিছোঁ, তেনেহ'লে মই 2017 এছামিজ পেপাৰটো মই ডাউনলোড কৰিম। ঠিক আছে, তো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ডাউনলোড হৈ আছে। ডাউনলোড হোৱাৰ পিছত আপোনালোকে এটা হেৰি কৰিব, এনেধৰণে আহি যাব। ডাউনলোড কৰাৰ পিছত আপোনালোকে এনেধৰণে এইটো চাব। চোৱাৰ পিছত আপোনালোকে চাব ইয়াতে এনেধৰণে চাব 2017 বৰ্ষৰ এছামিজ পেপাৰখন। ইয়াতে কি কি কুৱেশ্যন আছে আপোনালোকে ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আপোনালোকে বাছি উলিয়াব পাৰিব। আৰু আপোনালোকে এইবিলাক ডাউনলোড কৰি লওক। এই কুৱেশ্যন অল্ড কুৱেশ্যন পেপাৰকেইটা আপোনালোকে ডাউনলোড কৰি লওক। ইয়াৰ পৰা বহু ধৰণে আপোনালোকে ইয়াতে হেল্প পাব আৰু বহুত কুৱেশ্যনকেইটা আপোনালোকে বাছি উলিয়াব পাৰিব। কোনটো ধৰণৰ কুৱেশ্যনকেইটা, কোনটো ৰচনা আহিব, কোনটো এছে লেটাৰ, এইবিলাক ইংলিছৰ হওক, এছামিজ হওক, মেথামেটিক্স হওক, জেনেৰেল ছায়েন্স, যিবোৰ কুৱেশ্যনকেইটা ইয়াৰ পৰা বাছি ওলাব পাৰিব। একদম বহুত সুবিধা হ'ব ইয়াৰ পৰা। তেনেহ'লে এনেধৰণে আপোনালোকে আহিব, আহি কিনে আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব। ডাউনলোড কৰি লৈ আপোনালোকৰ কমন কুৱেশ্যনবিলাক আপোনালোকে ইয়াৰ পৰা উলিয়াব পাৰিব। আপোনালোকে এটা কমন ল'ব পাৰিব। এই বৰ্ষত এইটো কুৱেশ্যনটো আহিছে, তেনেহ'লে এইটো বৰ্ষত আহিব পাৰে, মই ইয়াৰ পৰা শিকি থৈ দিওঁ। তেনেহ'লে আপোনালোকে ইয়াৰ পৰা কমন কুৱেশ্যনকেইটা আপোনালোকে বাছি ওলাব পাৰিব। বহুত ভাল হ'ব এইবিলাক কুৱেশ্যনকেইটা আপোনালোকে ডাউনলোড কৰি লওক। এতিয়াই যদি আপোনালোকৰ ঘৰত কোনোবাই কেণ্ডিডেট আছে যে SSLC পৰীক্ষা দিব, এতিয়া মেট্ৰিক পৰীক্ষা দিব, তেনেহ'লে আপোনালোকে ডাউনলোড কৰি কিনে পৰীক্ষাৰ কুৱেশ্যনটো পঠিয়াই দিয়ক যোনজন কেণ্ডিডেটে পৰীক্ষা দিব এইটো বছৰ। তেনেহ'লে আজি ভিডিঅ'টো ইমানলৈকে।